নমস্কাৰ, মই এটি বসন্ত পাটগিৰি লোকগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। মই যতীন বৰুৱা আৰু মোৰ লগত বাদ্যযন্ত্ৰত সংগত কৰিছে এই মুলান গগৈ ডাঙৰীয়া। নমস্কাৰ। উৰুলি ঝকা দিয়া হে আয়তি হৰ পাৰ্বতীৰ বিয়া আক চাউল ছটিয়াই দিয়া হে আয়তি বৰ কইনাৰ ঘৰলৈ নিয়া বৰ কইনাৰ ঘৰলৈ নিয়া উৰুলি ঝকাৰ দিয়া হে আয়তি হৰ পাৰ্বতীৰ বিয়া আক চাউল ছটিয়াই দিয়া হে আয়তি বৰ কইনাৰ ঘৰলৈ নিয়া বৰ কইনাৰ ঘৰলৈ নিয়া আত অনন্তৰে বিয়া ভৈলা সমাপতি বিয়াৰ সময়ত পাছে বিয়াৰ সময়ত পাছে দিলা পূৰ্ণাহুতি উৰুলি ঝকাৰ দিয়া হে আয়তি হৰ পাৰ্বতীৰ বিয়া আক চাউল ছটিয়াই দিয়া হে আয়তি বৰ কইনাৰ ঘৰলৈ নিয়া বৰ কইনাৰ ঘৰলৈ নিয়া এনমতে বিবাহৰ কাৰ্য সম্ভু দিলা ঈশ্বৰ ঈশ্বৰীক দুই কয় ঈশ্বৰ ঈশ্বৰী দুই ক বেহু ফুৰাইলা উৰুলি ঝকাৰ দিয়া হে আয়তি হৰ পাৰ্বতীৰ বিয়া আক চাউল ছটিয়াই দিয়া হে আয়তি বৰ কইনাৰ ঘৰলৈ নিয়া বৰ কইনাৰ ঘৰলৈ নিয়া
বেহু ফুৰাই হেমবন্তে গৃহকে আনিলা সুবৰ্ণৰ পাতি পাৰি সুবৰ্ণৰ পাতি পাৰি চাউল দিলা উৰুলি ঝকাৰ দিয়া হে আয়তী হৰ পাৰ্বতীৰ বিয়া আগ চাউল ছটিয়াই দিয়া হে আয়তী বৰকইনাৰ ঘৰলৈ নিয়া বৰকইনাৰ ঘৰলৈ নিয়া বৰকইনাৰ ঘৰলৈ নিয়া